हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं रेज्जागर आपनके से आरजेड टिউটোরিয়াল यूट्यूब चैनल হয় फ्रेंड আজি আমি কথা পাতিম এই ভিডিওটোত এইচএস ৰিজাল্ট 2020 বিষয়ে হয় फ्रेंड এটা ভাল খবৰ আইছে আৰু কেতিয়া ৰিজাল্ট দিব হেইটো অলৰেডি ঘোষণা কৰিছে কোনটো মাহত কেতিয়া ৰিজাল্ট দিব বোৰ্ডৰ পৰা ঘোষণা কৰিছে হয় আহক এই ভিডিওটোত আমি সম্পূৰ্ণকৈ জানি লম যে কেতিয়া ৰিজাল্ট দিব তো আপোনালোকে এই ভিডিওটো স্কিপ নকৰিব আৰু প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আৰু এটা ৰিকুৱেষ্ট এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেট সকলোতকৈ আগত পাবৰ কাৰণে তো ফ্ৰেন্ড আহক আজিৰ ভিডিওটো আৰম্ভ কৰো যেহেতু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল ফলাফল কেতিয়া দিয়া হ'ব আৰু বহিছোৱা প্ৰক্ৰিয়া কিমান দূৰ আগবাঢ়িছে 12 ক্লাছৰ ফাইনেলৰ পৰীক্ষাটো আমি মাজতে এই লকডাউন হৈ যোৱাৰ কাৰণে বহিছোৱাৰ প্ৰচেছটো অলপ খেলিমেলি হৈ গৈছিল কিন্তু আমি ইতিমধ্যে প্ৰিন্সিপাল জোনৰ যিসকল ইনচাৰ্জ সেইসকল জোনৰ ইনচাৰ্জক আমি যেনেদৰে ক'ব লাগে ছিষ্টেমটো এতিয়াও আমি কিবা এটা প্ৰকাৰে চলাই আছোঁ আৰু আমি ভাবিছোঁ যে যিটো পৰ্যায়ত বহি ৰিজাল্টবোৰ আহি আমাৰ তাত পাব লাগে তাৰ পৰা অলপ দিন হয়তো গেপ পৰিব অলপ পিছুৱাব পাৰে কিন্তু আমি ৰিজাল্টটো মে'ৰ ভিতৰত দিব নোৱাৰিলেও জুনৰ ফাৰ্ষ্ট উইক মানত দিবলৈ যত্ন কৰিম যিটো যথেষ্ট কাম থাকে মাৰ্কশ্বিট বনোৱা চাৰ্টিফিকেটৰ কাম এই সকলোবোৰ প্ৰক্ৰিয়া ইমান কম দিনৰ ভিতৰত কেনেকৈ আপোনালোকে খুব কম দিন নহ'ব আমি ন্যূনতম এই গোটেইখিনি ছিষ্টেমত আনি ৰিজাল্ট উলিয়াই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট উলিয়াই দিবৰ কাৰণে আমাক প্ৰায় 15 দিনমান সময় লাগে সেই 15 দিনমান সময় আমি চাই ল'ম আৰু ইতিমধ্যে যদি লকডাউন খোলাৰ লগে লগে আমি ঠিক কৰিব পাৰোঁ তাৰ লগত যোগাযোগটো কমপ্লিট কৰিব পাৰোঁ তেতিয়াহ'লে আমি ভাবিছোঁ যে বিশেষ অসুবিধা নহ'ব আৰু ইতিমধ্যে প্ৰায় মোৰ দেন 60% 70% হৈ গৈছিল বহিছোৱাৰ কাম মোৰ দেন 70% হৈয়ে গৈছিল আৰু ইতিমধ্যে কণ্ট্ৰলাৰে তেওঁলোকৰ জোনৰ আটাইবোৰ ইনচাৰ্জৰ লগত সম্পৰ্ক ৰাখিছে আৰু আমি ভাবিছোঁ যে এই ক্ষেত্ৰত লকডাউন খোলাৰ লগে লগে আমি 15-20 দিনৰ ভিতৰত ৰিজাল্ট দিব পাৰিম